নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলত। চ' গাইজ, আজি মানে মোৰ কালি শনিবাৰ দিনা গাড়ীখন গা ধুৱাইছিলোঁ নিজে ঘৰত। বাকী হ'ল গা ধুৱাওঁতে কি হ'ল জানো, অলপমান থৈছিলোঁ, থৈ পেলাই ষ্টাৰ্ট কৰি মানে অলপমান আঁতৰত গৈছিলোঁ। বাকী হ'ল তাত আঁতৰত মানে অলপ চলাই যোৱাৰ পাছতে নিজে নিজে ষ্টাৰ্ট বন্ধ হৈ গ'ল। বাকী বহুত মেকানিকো দেখালোঁ, মেকানিকত আপোনাৰ কোনো মেকানিকে নোৱাৰিলে, সেইকাৰণে ডিলাৰত মাজুলী গৰমত লৈ আনিছোঁ। বাকী আজি মই কালি ছানডে দিনা মানে আপোনাৰ মেকানিক ছানডে দিনাত আনি পেলাই তাতে মানে ডিলাৰত থৈ আহিছোঁ। বাকী হ'ল এতিয়া আজি মনডে আজি মানে কি ডিলাৰৰ পৰা আজি ছাৰ্ভিচিঙত মানে ছাৰ্ভিচিং উইথ তাক ঠিক ঠাক কৰিবলৈ তাত থৈ দিয়া আছে। আজি যাম মানে এতিয়া ডিলাৰত যাবলৈ ধৰিছোঁ। বাকী আপোনালোকক দেখাম কেনেকৈ মই কি পৰ্যায়ত কি সিহঁতে কেনেকৈ ছাৰ্ভিচিং কৰি আৰু লগতে কেনেকৈ গাড়ীবিলাক বনায়। চ' দেখাম, চাই থাকক। আৰু লগতে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু তাকে কৰি ছাপোৰ্ট কৰক আৰু চাই থাকক, স্কিপ নকৰিব। অলৰেডি ডিলাৰ পাই গ'লোঁ। ডিলাৰত আপোনাক দেখাম গাড়ীখনৰ অৱস্থা কেনেকুৱা হ'ল, কি হ'ল, বাকী চাই থাকিব। বাকী গাড়ীখন এয়া মোৰখন, বাকী অলপ ষ্টাৰ্ট নোহোৱা হৈ গ'ল গাড়ীখন, কি হ'ল এতিয়া মেকানিকে জানিব। চগাছ, এয়া হ'ল গৰমৰ বাছা বৰুৱা ডিপুৰ ওচৰতে আছে হণ্ডা ডিলাৰ। হাই, এয়া হ'ল অফিচৰ ষ্টাফ হয় ডিলাৰৰ মানুহ। বাকী ডিলাৰত আপোনালোকে মই আগতে পোৱা আছেই। বাকী ছাৰ্ভিচিঙত আনিছোঁ। বাকী নিজৰ ভুলতে কিছুমান গাড়ীখন অলপ বেয়া হৈ থাকিলে, সেইকাৰণে যে বনাবলৈ আহিছোঁ। এয়া হ'ল গাড়ী মেকানিকৰ বনোৱা জেগাটো, ইনড'ৰ ৰুম। মই ৰেঞ্জটো বেছি 10 নম্বৰ ৰেঞ্জতে গাড়ী বিকাম হৈ গ'ল। টকা নেই তোলা দাগ মাছ তোলা ভৰাই তেনে গাই আনি ৰাখ, ভৰাই তো গাই আনি ৰাখ। ফুল টেংকি ভৰাই চালোঁ, গাড়ী সোমায়ে থাকে, ক'ত গৈছে নাজানো, মানে ফৰ্তি নহয়। চ' সেয়া হ'ল পানী, গোটেই পানীবিলাক মানে উলিয়াই দিয়া হৈছে এতিয়া বৰ্তমান। এতিয়া পানীকেইটা উলিয়াই দিয়াৰ পাছত আৰু চাফা কৰি পেলাই পিছত ভিতৰত কেইটামান বস্তু থাকে ফিল্টাৰ, চাফা কৰি দিয়াৰ লগে লগে ষ্টাৰ্ট হৈ যাব। বাকী চাই থাকক। গাইন Itu lah dong apa betul? গোটেই পানীয়ে পানী, ঐ ক'ত
চ' গাইজ ইয়াৰ পৰা মানে মেছেজ এটা দিব বিচাৰিছোঁ মানে গাড়ীখন ধোৱাৰ পাছত কমচে কম ভালকৈ ৰদাই ল'ব কমচে কম ভাল ৰদ এটাত মানে ৰদ পৰা জেগাত উলিয়াই থৈ দিব গোটেই পাৰ্টছবিলাক চিটটো খুলি পেলাই ৰদাই পেলাই ভালকৈ ৰদোৱাৰ পাছতহে গাড়ীখন ষ্টাৰ্ট কৰিব বাকী ভালকৈ ৰদ মানে শুকাই নোযোৱাৰ আগত কেতিয়াও ষ্টাৰ্ট নকৰিব নহ'লে মোৰ নিচিনা এয়া ঘটনা ঘটিব বাকী এয়া হ'ল এতিয়া বেটেৰীটো অলপ মানে ডাউন হৈ গ'ল বেটেৰীটো চাৰ্জ দি লৈছে বাকী বেটেৰীটো চাৰ্জ দি পেলাই অলপ তেতিয়াহে ষ্টাৰ্ট হ'ব মোৰ বেটেৰীৰ পৰা বাকী বেটেৰীটো কালি অলপ ডাউন হৈ গ'ল এই দুদিন মানে নিজে কৰোঁতে বাকী হ'লে ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিছে এতিয়া অলপ পাছত যদি ভগৱানে কৰে ষ্টাৰ্ট হওক এতিয়া ষ্টাৰ্ট হৈ গ'ল ভাল হ'লগৈ এতিয়া সদ্যহতে এতিয়া চাগে লৈ যাব পাৰিমগৈ আৰু চ' গাইজ এতিয়া আমি ডিলাৰ পৰা আহি এতিয়া আহিলোঁগৈ আৰু বাকী বনালে এতিয়া চলাব পৰা হৈ গ'ল অলৰেডি বাকী আপোনালোকক এয়া দুটামান বস্তু সলাবলগীয়া আছিলে ডিলাৰত নাই সেইকাৰণে যেনেকুৱাই হওক এতিয়া চলাব পৰা হৈ গ'ল ষ্টাৰ্ট হৈ গ'ল গাড়ী প্ৰব্লেম একো নাই সেয়াই আছিলে বাকী চ' গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ব সকলোৱে চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' আজিলৈকে বাই বাই টাটা